আন্তৰিক সুনাম আৰু শুভেচ্ছা জনাইছোঁ। উমেশ বিটিচি নিৰ্বাচনৰ ৰিজাল্টৰ পিছত তেখেতে আকৌ বিটিচি চিফ হ'বলৈ গৈ আছে। কি কাৰণে উন্নয়নৰ কাৰণে বিটিআৰ চুক্তি কোনো দফা অন্তৰ্ভুক্ত হোৱা নাই। কোনোবা অসমীয়া সমাজ বঙালী সমাজে যদি ইউপিপিএল চাপৰ্ট দিছে, হাতৰ কুঠাৰ ভৰিত মাৰি লোৱা হ'ব, হাতৰ কুঠাৰ ভৰিত মাৰি লোৱা হ'ব। তেখেতে এজন এনেকুৱা ব্যক্তি, এনেকুৱা মহান ব্যক্তি, তেখেতৰ কথা মই ক'বলৈ আৰম্ভ কৰি পৰা। আপোনালোকে ভাৰতৰ বুৰঞ্জী জানে, আপোনালোকে অসমৰ বুৰঞ্জী জানে, আপোনালোকে দেশ বিদেশৰ বুৰঞ্জী জানে, তথাপিও আপোনালোকে কিছুমানে এই বিটিচিৰ বুৰঞ্জী, বিটিচিৰ ইতিহাস আপোনালোকে হয়তো পাহৰি যায়। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, বিটিচিৰ ইতিহাস, বিটিচিৰ বুৰঞ্জী আপোনালোকৰ মনত ৰাখিবই লাগিব। কাৰণ যেতিয়া বিটিচি নাছিল, বিটিআৰ নাছিল, এই অঞ্চলত কি আছে সেই কথাটো অলপ মনত পেলাই আপোনালোকে বিটিচিৰ এই ইতিহাসটো অলপ মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এই বিটিআৰ চুক্তিত অজনজাতিবিলাকৰ এটা শব্দ উচ্চাৰিত হোৱা নাই। অজনজাতিসকলৰ উন্নয়নৰ কাৰণে ব্যৱস্থা বিটিআৰ চুক্তিত আজি লৈ অহা আৰু সেই প্ৰমোদৰ ডাঙৰীয়াই কৈছে বিটিচি আমি সমন্বয় সৃষ্টি কৰিম, সদ্ভাৱনা সৃষ্টি কৰিম। আৰু সেই বিটিআৰ চুক্তিৰ সমৰ্থন দিছে বিজেপি দলে, বিজেপি চৰকাৰ। এই বিজেপি চৰকাৰে যদি আজি কয় বিটিচি আমি সমন্বয় সৃষ্টি কৰিম, চৰকাৰে কৈছে বিটিচিৰ উন্নয়নৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ বিকাশৰ কাৰণে যিবিলাক টকা আমাক দিয়া হৈছে সেই টকাবিলাক ব্ৰিটিছ চৰকাৰ আগ্ৰা মহোদয় ডাঙৰীয়াৰ নেতৃত্বত আমি আত্মসাৎ কৰিছোঁ। তেওঁলোকে আমনি কৰাইছে বিজেপি চৰকাৰে, বিজেপি দলে, ইউপিপিএল দলেও আমাক আমনি কৰাইছে, দুৰ্নীতিৰ কথা কৈছে। আমি হাজাৰ হাজাৰ কোটি টকা দুৰ্নীতি কৰিছোঁ। দুৰ্নীতি কোনে কৰিছে এই কথাবিলাক আজি ৰাইজে মূল্যাংকন কৰাৰ সময় সমাগত। ইয়াত বঞ্জৰ ডিমাৰী জিকিব সেইটোৱে দেখিছোঁ। আমি ডাইৰেক্ট কৈ আছোঁ, 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত যিবিলাক বিটিচিত বসবাস কৰিছিল খিলঞ্জীয়া মানুহ, সেইবিলাকক মাটিৰ জৰীপ কৰি পেলাই আমি মাটিৰ পট্টা দিম বুলি কৈছোঁ। আৰু মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে উল্টাকৈ কৈছে, তেওঁলোকে বিটিআৰ চুক্তিৰ যোগেদি এই নন ট্ৰাইবেলবিলাকক মাটি দিয়াৰ ক্ষেত্ৰত যিটো অধিকাৰ, সেই অধিকাৰটো সৰ্ব কৰিবলৈ কৈ আছে বিটিআৰ চুক্তিৰ যোগেদি। কাৰণ বিটিআৰ চুক্তিটো মানে বিজেপিৰ এটা দলিল। গতিকে সেই বিজেপিয়ে আজি মাটিৰ পট্টাটো দিয়াৰ ক্ষেত্ৰত আমি অধিকাৰ সৰ্ব বুলি ক'বলৈ যোৱাটো উচিত হোৱা নাই। তেওঁ এটা পাৰ্টীৰ আছিল, তেতিয়া পাৰ্টী সংস্কাৰ কৰাৰ তেওঁ কি দায়িত্ব পালন কৰিছিল? তিনিবাৰকৈ তেওঁ মৰমত আমি তেওঁক মানে উপযুক্ত ব্যক্তি থকাৰ পিছতো মৰমত আমি তেওঁলোকক 3 টাইমছৰ কাৰণে ৰাজ্যসভাৰ সাংসদ বনাইছিলোঁ। তেতিয়া তেওঁৰ ডিউটি আছিল। যদি আমি দুৰ্নীতি কৰিছিলোঁ এই 3টা টাৰ্মছৰ ভিতৰতে এদিনো কি উত্থাপন নকৰিলে। আজি যে কৈছে, আজি তেওঁ কি হৈছে, তেওঁৰ স্থিতি নাই। দলৰ ভিতৰতে স্থিতি সলগ দলক, গতিকে দলৰ কৰ্মকৰ্তাসকলে তেওঁ একচেপ্ট কৰা নাই, যাৰ পৰিণতি শংকিত হৈছে নিজৰ স্থিতিক লৈ। আৰু সেইবাবে তেওঁ দল ত্যাগ কৰি পেলাই এতিয়া নিজক বচাবৰ কাৰণে তেওঁ বিজেপি যোগদান কৰিছে। বিজেপি চৰকাৰ আহিলে ভিচিডিচি নোহোৱা হ'ব বুলি কৈ আছে। ভিচিডিচি বিজেপি চৰকাৰে তেওঁলোকৰ দৰে 14 বাৰ মানে 100 বাৰ তেওঁলোকে চৰকাৰ গঠন কৰে, যেতিয়ালৈকে বিটিচি এক্টটো পাৰ্লিয়ামেণ্টত এমেণ্ডমেণ্ট নহয়, স্ক্ৰেপ নহয়, তেতিয়ালৈকে বিজেপি যদি 100 বাৰ চৰকাৰ কৰে তথাপি ভিচিডিচি তেওঁলোকে বাতিল কৰি দিব নোৱাৰে। সেইটো সংবিধান প্ৰদত্ত অধিকাৰ। সংবিধানত বিটিচি চুক্তিৰ অন্তৰ্ভুক্ত হৈ থকা ভিচিডিচি। মেকুৰীডাল কেনেকৈ হয়? তেওঁ এই শালীনতা পাহৰি গৈছে। তেওঁ যিটো ভদ্ৰতা, যিটো শালীনতা, যিটো সভ্যতা, সেই সংস্কৃতিবিলাক তেওঁ পাহৰি গৈছে। নিজৰ দেউতাকক পাপী বুলি কোৱা ব্যক্তিজনে বাকী জনগোষ্ঠীৰ কাৰণে, বাকী মানুহবিলাকৰ কাৰণে কি শালীনতা ৰাখিব, কি ভদ্ৰামি তেওঁলোকে? যিটো অভদ্ৰামি, মানে আমি ভদ্ৰ সমাজ, আমি সভ্য সমাজে তেওঁৰ কথা বতৰাত অসমীয়া মানুহ হিচাপে আমি লজ্জা নতওঁ। আমি ইমানখিনি দাংকপ মাৰি কথা নকওঁ। 12 তাৰিখৰ পিছত ৰিজাল্টবিলাক ওলাব। আমি ৰিজাল্টবিলাক ওলোৱাৰ পিছত তেওঁলোকে গম পাব যে কোনে চৰকাৰ গঠন কৰিব। আমি চৰকাৰ গঠন কৰিম নিশ্চয়, এবছলিউট মেজৰিটি লৈ আমি চৰকাৰ গঠন কৰিম। আৰু আজি সাংবাদিকসকলক মই আমন্ত্ৰণ আজিয়ে জনালোঁ। হিমন্ত শৰ্মা ডাঙৰীয়া এতিয়া আমাৰ কাৰণে ৰিজেক্টেড বস্তু। বিজেপিও হয়তো 2021 কাৰণে তেওঁলোকৰ লগত আমাৰ যিবিলাক বন্ধুত্ব সেইবিলাকো আমাৰ, আৰু তেওঁলোকৰ আজি সাহস নাই। দিল্লীৰ পৰা তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিব নোৱাৰিলে, দিল্লীৰ কথাই তেওঁলোকে এইটো কৰিব নোৱাৰিলে যে BPFৰ লগত তোমালোকৰ এলায়েন্সটো বাতিল কৰি দিয়া, কোৱাৰ সাহস নহ'ল। আজি
ষ্টেটৰ বিজেপি চৰকাৰে এইটো ক'ব নোৱাৰে BPF দলৰ লগত আমাৰ বন্ধুত্ব নাই বুলি একেঠিৰে ক'ব পৰা নাই। আমি কিন্তু কৈছোঁ আমি 2021 আমি বন্ধুত্ব নাৰাখোঁ আৰু আমি আজি এটা কাৰণ মাত্ৰ বন্ধুত্বটো অক্ষুণ্ণ ৰাখিছোঁ, সেয়া হ'ল যে নৰ্থ ইষ্টত থকা আঞ্চলিক শক্তিবিলাকে এটা কথা বুজা উচিত, মানে বিজেপিৰ লেখীয়া ৰাষ্ট্ৰীয় দলবিলাকে আঞ্চলিকতাবাদৰ শক্তিবিলাকক কেনেকৈ ধ্বংস কৰিব বিচাৰিছে সেই কথাটো বুজাটো উচিত আৰু তেওঁলোকে কেনেকৈ ইউজ এণ্ড থ্ৰ' ব্যৱহাৰ কৰে সেই কথাটো জানিব লাগে। ব্যৱহাৰ কৰি উঠি তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণ নহ'লে কেনেকৈ সৰু সৰু শক্তিবিলাকক দলিয়াই দিয়ে সেই কথাটো ৰিয়েলাইজ কৰাবৰ কাৰণে আজিলৈকে আমি মিত্ৰতা আছোঁ, আন্তৰিকতাবিহীন কোন মিত্ৰতা। আজি আমাৰ খালিংগাঁও ব্লক কমিটি BPF দলৰ আয়োজনত টংলা পূজা কলাত মিটিং হ'ল, পাব্লিক গেডাৰিং। আৰু ইয়াৰ আগতে আমাৰ বেংবাৰীত পাব্লিক গেডাৰিং হৈ গৈছিলে, তাতো আমাৰ 15,000 মানুহ গেডাৰিং হৈছিলে। আৰু আমি এই টংলাবাসীৰ ৰাইজে বিচৰাৰ কাৰণে খালিংগাঁৱৰ BPF দলে আজি সেই সভাখন পাতি আয়োজন কৰিছিল। আৰু আজিৰ সভাত কমচে কম 4,000 মানুহ গেডাৰিং হৈছে। টংলা ৱাৰ্ডৰ 2টা ৱাৰ্ডৰ মানুহ আছিলে আৰু কেইটামান VCDC মানুহ আছিলে। ৰাইজৰ যিটো মানে সমৰ্থন, ৰাইজৰ যিটো আগ্ৰহ দেখি আমিতো ফাইনেল তেখেতসকলৰ সমৰ্থনতে আকৌ খালিংগাঁও সমষ্টি আমি জিকিবলৈ সক্ষম হ'ম। অন্য দলৰ মানুহবিলাকেতো দুৰ্নীতি হোৱা বুলি কথা কৈ আছে, দুৰ্নীতিৰ বাহিৰে তেখেতসকলে আৰু বেলেগ কথা ক'ব পৰা নাই। BTCত দুৰ্নীতি হৈ আছে বুলি কৈ আছে। BTC যদি দুৰ্নীতিয়ে হৈছিলে BTCৰ উন্নতি কেনেকৈ হ'ল? আমি আচলতে ক'ব পাৰোঁ BTCত দুৰ্নীতি হোৱা নাই, BTCৰ উন্নয়নৰহে কাম হৈ আছে। তেখেতসকলৰ পলিটিকেল ডাইলগ। নাই মোক ক্ষতি কৰিব নোৱাৰে। মোৰ পাব্লিক বা মোৰ সমৰ্থনসকলক তেখেতসকলে সহায় দিব নোৱাৰে। আমাৰ খালিংগাঁও সমষ্টিৰ ৰাইজে মজবুত, তেখেতসকলৰ তেনেকুৱা প্ৰভাৱেই নাই। BJP দলৰ প্ৰভাৱ নাই, UPPL দলৰ প্ৰভাৱেই নাই। আমি এতিয়া গম পাইছোঁ অন্য দলৰ এতিয়া বহুত ব্যৱধানত থাকিব। তাৰমানে UPPL দলৰ মানুহবিলাকে এদিন পদযাত্ৰা কৰিছিলে বেংবাৰী ছাইডত পদযাত্ৰা কৰি যোৱা মানুহবিলাকে ৰাস্তাৰ পৰা এটা ছাগলী উঠাই নিয়াটো আমি গম পাইছোঁ। আৰু ৰাইজে হাল্লা কৰিছে, UPPLৰ পদযাত্ৰা কৰি যোৱা মানুহবিলাকে ছাগলী উঠাই নিছে, নেক্সট দিনা ৰাস্তাত এৰি দিছে, হাল্লা হৈ আছে। আৰু এই কথাটো মই কৈছোঁ, সেই কথাবিলাক মই মিটিং মাতাতো কৈছোঁ। ছাগলী চোৰ কিয় কৰিব লাগে? পদযাত্ৰা কৰিব লাগে, কৰক। নিৰ্বাচন খেলিব লাগে, খেলক। কিন্তু ছাগলী কিয় উঠাই আনিব লাগে ৰাস্তাৰ পৰা? সেইটো আমি দুখ কৰিছোঁ। মই প্ৰাৰ্থী হিচাপে কোৱা নাই বা এজন কেণ্ডিডেট হিচাপে কোৱা নাই, ছাগলী উঠাই অনাটো দুখ কৰি মই কৈছোঁ তেখেতক। ছাগলী চোৰ কৰা তেনেকৈ কেনেকৈ ইলেকশ্যন নিৰ্বাচন? ইয়াৰ ৰহস্য, ইয়াৰ ৰাজ আপোনালোকে গম পাইছে। মই যে জিকিম, মই যে বিপুল ভোট পাই জিকিম, ইয়াৰ ৰাজটো হ'ল ৰাইজৰ সমৰ্থন, ৰাইজৰ বিপুল সমৰ্থন। আমি যে জিকিম 100% গেৰাণ্টি দি যে কৈ আছোঁ, ইয়াৰ ৰাজটো হ'ল, ৰহস্যটো হ'ল ৰাইজৰ সমৰ্থন আছে আমাৰ লগত, বহুত মানুহ আছে। মই বঞ্জাৰ টেইমাৰীয়া ছ'চিয়েল মিডিয়াৰ পৰা বহুত দূৰত আছিলোঁ। মই যোৱাকালি 2 দিন আগৰ পৰা মই ছ'চিয়েল মিডিয়াত আহিছোঁ। এজন সাংবাদিকৰ লগত মোৰ ইণ্টাৰভিউ হৈছিলে, মই ৰিপ্লাইটো দিছোঁ। আজি আপোনালোকে প্ৰথম হয়তো তেনেকুৱা বাইকটো ল'ব পাইছে। আজিৰ পৰা আৰু পিছৰ দিনৰ পৰা মোক ছ'চিয়েল মিডিয়াত দেখিয়ে থাকিব। ছ'চিয়েল মিডিয়াত এতিয়া মই ওলামে, হয়তো সদায় দেখিব। যেতিয়া সাংবাদিকবিলাকে বিচাৰিব, যেতিয়া মিডিয়াৰ মানুহবিলাকে বিচাৰিব, মই দেখা দিম, ৰিপ্লাই দিম, উত্তৰবিলাক মই দি থাকিম আৰু দেখা দি থাকিম।